মৰ্ণিং এভৰিৱান সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে 31st, চবেই পিকনিক খাবলৈ যোৱাৰ আগতে আমিও ওলাইছোঁ আজি, কিন্তু এতিয়ালৈকে গমেই পোৱা নাই ক'ত যাম। আমাৰ ৰেঞ্জাৰ এজন বহি আছে, অমৰ্ত্য প্ৰতিম বৰা। গতিকে ৰেঞ্জাৰে গমেই নাপায় মানে ক'লৈ কেনিব। ওলাই আহিছোঁ ক'ৰবাত, কিন্তু যাম আৰু ঘৰতে ভাতটো বনাই আনিছোঁ, মাংসটো গৈ পেলাই তাত বনাবগৈ লাগিব। আমাৰ লগত আৰু যাব বনাক্ষীহঁত যাব আৰু কোনো ফ্ৰেণ্ড যাব, তাহাঁতক উঠাই লওঁ, তাৰপিছতে ডিচাইড কৰিম আৰু ক'ত। এয়া হৈছে বনাক্ষী ভনীয়েক মুস্কি। নাখাব দেই। মাতটো একদম বনাক্ষী নিচিনা হয় নে বাৰু? বনাক্ষীয়ে গোটেইজনী বনাক্ষী। চবকে লৈ আমি এতিয়া যোৰহাটৰ ছাইডত আহি আছোঁ, কিন্তু এতিয়াও ডিচাইড কৰা হোৱা নাই ক'ত যাম। এয়া হৈছে আমাৰ বনাক্ষী, নিমিষা আৰু বনাক্ষীৰ ভনীয়ে। আমি আহি পালোঁহি যোৰহাট টাউন, আৰু ইয়াতে বজাৰখিনি কৰি ল'লোঁ, চিকেন ল'লোঁ আৰু তাতে বনামগৈ গৈ। আৰু ফাইনেলি ডিচাইড কৰিলোঁ যে আমি যাম বাঘমৰা। যোৰহাট টাউনৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব। ব্ৰহ্মপুত্ৰ নৈৰ কিনাৰতে এটা ধুনীয়া পিকনিক প্লেচ। লগৰ আৰু এজন আহি আছে বাইক লৈ, এতিয়ালৈকে পোৱাহিয়ে নাই। মেইন পিকনিক স্পট পোৱাৰ আগত অলপ দূৰ মাথাউৰিৰ ওপৰে যাব লাগে, আৰু গাড়ীখনৰো যিহেতু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম, সেইটো কাৰণে এটা জেগাত আমাৰ গাড়ী ফচি গৈছিলে, কিন্তু আমি যেনে উলিয়ালোঁ গাড়ীখনৰ। এনেকে দি আহি এফালে গুচি আনা, এইটো বেয়া আছে, গাত এটা আছে, এনেকে দি গুচি আ। এণ্ড ফাইনেলি আমি পাই গ'লোহি বাঘমৰা পিকনিক স্পট। বহুত ধুনীয়া এটা নেচাৰেল জেগা। ৰাইট চাইডে আপোনালোকে দেখিবলৈ পাইছে এখন ব্ৰহ্মপুত্ৰ নদী, আৰু অলপ আগত গৈ পেলাই মেইন পিকনিক স্পটটো আছে। ইয়াতে এখন এণ্ট্ৰি গেট আছে, আৰু ইয়াৰ এণ্ট্ৰি ফিজ হৈছে 100 টকা। যদি গাড়ী লৈ আহে আপোনালোকে 100 টকা এণ্ট্ৰি ফিজ দি টিকেট ল'ব লাগিব। আহি পাইছিলোঁ, কুকুৰ মেকুৰী দৰন আৰম্ভ হ'লেই আমাৰ। আমি আহি পাওঁতে বহুত দেৰি হৈ গ'ল, যিহেতু ডিচাইড কৰাই নাছিলোঁ ক'ত যাম। 1:30মান বাজিয়ে গ'ল আহি পাওঁতে। সেইটো কাৰণে প্ৰথমে আহি আমি খোৱা ব্যৱস্থাটো কৰি লৈছোঁ। চব আহি পেলাই লগালগ পূৰা কামত লাগি গৈছে। এৰিয়াটো যিহেতু বহুত ডাঙৰ আছিলে, গৈ পোৱা দেৰি হ'ল যদিও আমি এটা ধুনীয়া প্লেচ পালোঁ, মুকলি জেগা। লিলি উঠি যায়, বহি বহি নোৱাৰিছো। ল'ৰা ছোৱালীকেইটা চম্ভালি আৰু নোৱাৰা হৈছে। আকৌ বোলে তুমি টুৰিজিমৰ ডিপাৰ্টমেণ্টত, এতিয়া এইবোৰ কি কৰি আছা? তোমালোকৰ লগত পৰিলে মই দুদিনমানৰ পাছত ক'ৰবাত ফুটপাথত দেখিবা। হোষ্টেলৰ খানাটো এই বনাই হয় নি? হে কি কোৱা? কেনেকৈ কাটিছে দেখা নাই? মই এনেহে কৈছিলোঁ। তাৰচোন তোৰ দুখতে আমি আহিছো নহয়, হয় না সুৰজ? এয়া চাকৰি নোপোৱা দুখ, চাকৰি পোৱা। এই জুই কেৰাহী আছে ক'ৰবাত, জুই লগাইছে ক'ৰবাত, মণ্ডলৰ চিয়েকে জুই লগাই দিছে আজি। খাবলৈ হ'বগে যে খা কম মানে আজি। হাতে ধৰি থাক দেই, মই ধৰি থাকোঁ তই বনা। সঁচাকে কি অসভ্য জুই লগালি এখন, অসভ্যটো কৃষ্ণ। দি দে, চব একেলগে দি বনাই দে, এনেও একেটা পেটলে যাব। ধৰি আছে অৱস্থা এনেকুৱা হৈ গৈছে মানে, ধৰি ধৰি বনাবলগীয়া হৈছে খানা। কেৰাহী হৈ গৈ বনাব ভালকে বহা নাই কেৰাহীখন আকৌ। এই মণ্ডলৰ জীয়েকে ঘৰত বনাই আনিছে পেষ্ট। জলকীয়া নালাগে নেকি দিব? জলকীয়া সেইবোৰ শুকান জলকীয়া দিছে, আকৌ এইবোৰ দিয়ে। মোৰ হাত পৰিছে। মাংস মেইন নেকি? মাংস মেইন।
মাংস বনোৱা এৰিয়ে আমাৰ ৰাইজ টেঙা খোৱাত ব্যস্ত ধুনীয়াকৈ খোৱা মাংস কি হয় আজি খাবলৈ এই জানে আৰু ভগৱানে জানে এইটো কয় মাংসটো টেষ্ট কৰি চালোঁ বাৰু ভালেই বনাইছে মাংসটো আৰু এইফালে আমাৰ চালাড আৰু এইফালে গোমধান গুচাই আছে এইটো চুইট কৰ্ণ হ'ব নেকি টেঙা আছে পিছত দেখোন। চাৱাৰ কইন হ'ব এইটো কইন খাই মেলি হ'ল আমাৰ আৰু যিহেতু এটা নেচাৰেল জেগাটো আগৰ পৰা যেনেকুৱা হৈ আছিলে আমি তেনেকুৱা কৰি থকা যোৱাটো আমাৰ দায়িত্ব গতিকে যিমানখিনি আমি লেতেৰা কৰিলোঁ চব চাফা কৰি মেলি ইয়াত ডাষ্টবিনৰ ব্যৱস্থাও কৰা আছে ধুনীয়াকৈ ইয়াত পেলাইছোঁ কিন্তু ইয়াতো চাব পাৰে যে ডাষ্টবিনৰ ভিতৰতকৈ বাহিৰতহে আপোনাৰ বেছি লেতেৰা হয় খাই উঠি বস্তু সামৰোঁ মানে বেলি ডুব গ'লে গতিকে আমাৰ বেছি ফটো মৰা বা ইফালে সিফালে ফুৰা চকা তেনেকৈ নহ'লেই কিন্তু যিকণ সময় লগৰকেইজনৰ লগত থাকিলোঁ সময়খিনি কটালোঁ ভাল লাগিলে এটা মেমৰেবল ডে থাকি গ'ল 2022 এইটো আছিলে 2022ৰ শেষৰটো ছানছেট যিহেতু পিকনিক প্লেচত 4:30লৈকে টাইম দিয়া আছিলে গতিকে আমি ঘৰলৈ বুলি ওলালোঁ সোনকালে আৰু ৰাস্তাতে এখন ৰিজৰ্ট আছে ইয়াৰ তাতে এপাক সোমাই যাওঁ ইটো পাৰলৈ যাবৰ কাৰণে ইয়াতে এখন দলং আছে জুবিন সেতু জুবিনদাৰ নামেৰে বনোৱা আছে ইয়াত 50 টকা ফিজ দি পেলাই আপুনি ইটো পাৰে যাব পাৰে বাগমাৰা উইণ্টাৰ কাৰ্নিভেলত এনেকুৱা ধৰণৰ শ্ব'বিলাক হৈ থাকে মই বেনাৰখন দেখাই দিছোঁ আপোনালোকে যদি আহিব বিচাৰে পজ কৰি পেলাই ডিটেইলছখিনি চাব পাৰে আৰু ৰিজৰ্টখনৰ ভিতৰত এনেকুৱা দুই এটা বস্তু সজাই থোৱা আছে এখন দেখিছে বাঘৰ নিচিনাকৈ বাইকখন বনাই থোৱা আছে ফটো মাৰিবৰ কাৰণে চেলফি পইণ্ট আৰু ছাইডত এনেকুৱা চাংঘৰ আছে খোৱা ব্যৱস্থাও আছে ভিতৰতে আৰু এটা ছাইডত কেম্প ছাইট আছে য'ত আপুনি আহি থাকিব পাৰে থেংক ইউ সকলোকে ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে যদি ভাল পায় জনাব ভিডিঅ'টো অনাগত দিনতো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা পাই থাকিব 2023 চনটো যাতে সকলোৰে ভালে যায় তাৰে কামনা কৰিছোঁ ধন্যবাদ